हेलो एवरीवन की खबर आपनालोक आशा करो सकलो भाले कुशले आछे आरु আজি हल आमार गुरुजनार शंकरदेवर जन्म उत्सव आरु हेइबाबे आमार गाँव सकलो भागवत भ्रमणत যাব ওলাইছে आरु आमिও যাম तारपा रातिपुवा এতিয়া 8টা মান बाजिছে आमी गা पा धुई घसर मसि आजरि हलो आपनालोকক আজি आमार যাত্ৰাটোত आपनालोकको লৈ যাম বুলি ভাবিছো आपनालोके ভিডিওটো চাই থাকিব হেখলৈকে মছলা দিম কামৰ সময়ত আমনি কৰাত আমাৰ এখেত বহুত ভাল বস্তুবোৰ নিজে খেলিবলৈ দিলেও নেখেলে তাক খেলাব লাগিব আৰু যদিহে তাৰ মতে নকৰো হ'ল আৰু কান্দি কান্দি ফিট হৈ যাব মই খেলাই থাকিব লাগিব ইপিনে যাবলৈ দেৰি হৈছে তালে হৈ গ'ল নেখেলিলো না সেইকাৰণে লাগি গ'ল কেলা কান্দিছা খৰদৰকে ৰুটিখিনি পুৰি লওঁ এনেদৰে টাইলছত কোনে কোনে বেলে বাৰু মই টাইলছত বেলিহে ভাল পাওঁ আজিকালি বেলনাত বেলি ভালে নলগা হ'ল এনে আটাখিনি বেলি হৈ গ'ল এটা ৰুটিটো পুৰি লওঁ তাৰপিছত আমি সবে ৰুটি চাহ খাই যাম ভাত আহি দেৰিকে বনামহে ভাজি হৈ গ'ল এতিয়া ওলাই মেলি লৈছো আৰু নামঘৰলৈ যাম বেটা গ'লেই বাপেকৰ লগত আৰু আমি এতিয়া মা মই ভন্টি গৈ আছো তাত আপোনালোক দেখি আমাৰ বেলেগ ধুনীয়াকে ওলাল আছে দেই একদম ভাগৱত ভ্ৰমণ যাবলৈ আমাৰ এগৰাকী চাহ হাঁহ গৈ দে আকৌ এইবোৰ দিছে নাই ফুলি কাণ ফুটাই লৈছে বিষত ইপিনে চুবও নিদিয়ে কিন্তু ষ্টাইলটো মেইন আৰু এইখিনি এতিয়া আমি সজাই লৈ থৈ যাওঁ পিছত সজাবলৈ টাইম নাথাকে আহি তাত ৰখিবহি আৰু আমাৰ গলিটো সোমাই আহিব লাগে যেহেতু সেইখিনি তেতিয়া লৈ যামহি আৰু এতিয়া নামঘৰলৈ আহি আছো আমাৰ ঘৰৰ পৰা নামঘৰ বেছি দূৰ নহয় বাৰু সকলো ৰাইজ আহি পহি নাই অলপ টাইম ৰ'ব লাগিব চাগে তাতে আৰু আজি আমাৰ নামঘৰৰ গেট এখনো অপেনিং কৰা কথা আছে লগতে দুইটা কাৰ্যসূচী হ'ব মানে সেইকাৰণে অলপ টাইম ৰ'ব লাগিব যেন লাগিছে আৰু পিঠা কাটিবৰ বাবে যুজা কৰি আছে আৰু এয়া আমাৰ নামঘৰ ভিতৰ ভাগ মই আগৰ ভিডিঅ'ত দেখাইছোঁ বাৰু আমাৰ নামঘৰ ভাগ আমাৰ গুৰুবাৰ একেতে আমাৰ গাঁৱৰ একেতে আজি আমাৰ নামঘৰৰ যিখন বোলদাৰ উদ্বোধন কৰিব ওলাইছে আইসকলে যাতে উৰুধ্বনিয়ে তেখেতক সম্ভাষণ জনাব দবা শংখ খোল তাল সকলোবোৰ বজাই মণিকূটৰ ভিতৰৰ পৰা আমাৰ গাঁৱৰ নামঘৰীয়াই ভাগৱত ভাগ বাহিৰলৈ উলিয়াই অনা পৰ্ব এয়া আৰু এনেদৰে নিজৰ নিজৰ পদূলিত চেলেং গামোচা দি ভাগৱতখন আদৰিছে এনেকুৱা দৃশ্য দেখিলে সঁচাকৈ হৃদয়খন চুই যায় নহয়নে শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জন্ম উৎসৱ উদযাপন আমাৰ নামঘৰত আগৰ পৰাই চলি আহিছে এনেদৰে সকলো ৰাইজ ওলাই যায় ভাগৱত ভ্ৰমণ কৰি আহে আৰু সঁচাকৈ ভাল লাগে আৰু এতিয়া দুখন গাঁৱৰ মাজেদি আহি আমাৰ গাঁৱত সোমালোহি এতিয়া সেইকাৰণে পদূলিয়ে চেলেং পাৰি থৈছে আৰু সেইকাৰণে মই জল্দি যাব লৈছোঁ ঘৰলৈ মই অথনি সজাই থৈ অহা শৰাইখনে আৰু চেলেংখনে লৈ আহোঁ কোনখিনি পালেহি আমাৰ গলিটোৰ ৰাইজসকল সকলো সেই টাৰ্ণিংটোতে ৰখি আছে ধূপচাকি লৈ
ইমান খৰধৰকৈ নোযোৱা হ'লেও হয়, বহুত দূৰতে আছে আমাৰ এইখিনিত ঘন যে মানুহখিনি, সেইবাবে ৰৈ আহোঁতে দেখে। আৰু আমাৰ এইডোখৰ পৰিৱেশটো বেছি ভাল লাগে, মানে সকলো গলিটো ৰাইজ একেলগে সেৱা কৰে যে। আমাৰ এইডোখৰতে বেছি টাইম লাগে আৰু ভাগৱতখন আদৰি আগবাঢ়ি যোৱা সময়টো। ৰাতিপুৱা সময়ত বৰষুণ দিছিলে বাৰু, কিন্তু ভাগৱতখন ওলাই যোৱা টাইমত বৰষুণ ধুনীয়াকৈ এৰি দিছিলে। কিন্তু এতিয়া হঠাতে বৰষুণ যাক ডাঙৰকৈ আহি গ'ল আৰু বৰষুণত তিতি তিতিয়ে সেৱা কৰিব লগা হৈ গ'ল। আৰু বেছি দূৰ নাই, নামঘৰ ধুনীয়াকৈ ৰাইজসকল পাবগৈ আৰু বৰষুণত বেছি তিতিব লগা নহ'ল। আৰু এতিয়া বাৰু মই নাযাওঁগৈ নামঘৰলৈ, এতিয়া মই ঘৰলৈ যামগৈ ল'ৰাটোক লৈ। সিও টোপনি গৈছে বোলে, মামাকৰ কোচতে গৈছিলে সি টমটমত উঠি। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আকৌ পুনৰ সোনকালে লগ পাম। ধন্যবাদ।